भावरागुरियाव बीपीएफनि मोनसे गेदेर रेली बीटीसी बिसायख'थिया खाथियाव सफैनाय लोगो लोगो गासैबो राजखान्थि हान्जाया गाव गावनि दोलोखौ लानानै फोसावदिं मेल खालामनायाव मुखुब। बेबायदिनो 6 नं कसुगाव बियाबनि भावरागुरि प्राइमारि कमिटिनि बानजायनायाव मोनसे गेदेर हान्जा सुरनाय हाबाफारि खुंनाय जायो। बे हान्जा सुरनायाव एमएलए रबिनाम नार्जारिया बाहागो लादों। लोगोसे बीपीएफनि मददगिरिफोरा गोसो गुदुङै हान्जा सुरनायाव बाहागो लानाय नुनो मोन्दों। বিটিসির নতুনকৈ এটা শক্তিশালী সরকার একক সংখ্যাগরিষ্ঠতা লাভ করে আমি গঠন করব পাৰিম। ইয়াৰে এটা দৃশ্য আমি প্রত্যেকটো সমষ্টি দেখা পাইছো। আজি এইটো সমষ্টি ভিত্তিক ৰেলী নহয়, ভাওৰাগুৰি প্ৰাইমাৰী এটা কমিটিৰহে ৰেলী হয়। আৰু এই এটা প্ৰাইমাৰী কমিটিৰ ৰেলীত যদি ইমান হাজাৰ হাজাৰ মানুহবিলাকে যদি স্বতঃস্ফূৰ্তভাৱে যিসকলক আমি মাতাই নাছিলোঁ এই সকলেও যদি অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে, সেইটো কি বুজায়? ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে ঘৰে ঘৰে বিপিএফ, গাঁৱে গাঁৱে বিপিএফ, অঞ্চলে অঞ্চলে বিপিএফ আৰু প্ৰত্যেকজনৰ লগতে বিপিএফ এতিয়া হৈ গৈছে। আমাৰ যিটো শ্লোগান ৰাইজৰ মাজত ইতিমধ্যে কামত আহিছে আৰু ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি আমাৰ এজেণ্ডা প্ৰতিশ্ৰুতি আমি তৈয়াৰ কৰিছোঁ সেইটো মানুহবিলাকে স্পষ্টভাৱে আঁকোৱালি লৈছে। ইয়াৰ কাৰণে আজি আমাৰ শক্তি আমাৰ ভাওৰাগুৰি প্ৰাইমাৰী যিটো অলিওৱা সমদল সেই সমদলত আমি দেখিবলৈ পাইছোঁ। এইটোৰ প্ৰস্তুতি মানে ঘটনাটো চাওক, ইতিমধ্যে শলমাৰী গাঁৱৰ কচগাঁও সমষ্টিৰ অধীনত থকা শলমাৰী গাঁও, এই শলমাৰী গাঁওখনৰ আমাৰ তেওঁলোকৰ ব্লক কমিটিৰ এৰখালৰ আমাৰ সভানেত্ৰী আছিলে। তেওঁ শক্তিশালী এজনী আমাৰ ইউপিপিএল দলৰ মহিলা লিডাৰ আছিলে। তেওঁ এতিয়া আমাৰ গোসাইগাঁও জিলা মহিলা মানে ইউপিপিএল দলৰো নেত্ৰী হয়। তেখেতৰ মানে ল'ৰা এজনে খুব ভালকৈ পাছ কৰিলে, ৰিটেনত পাছ কৰিলে, মানে আমাৰ ফিজিকেল টেষ্টত পাছ কৰিলে, অৰিলত এক্সিলেণ্ট পাছ কৰিলে। তথাপিও আজি তেখেতৰ ল'ৰাৰ পৰা বোলে 8 লাখ মানে 8 লাখ টকা নগদ খুজিছে CSBৰ মেম্বাৰজনে। মেম্বাৰজন কোন হয় আমি জানো, আৰু মেম্বাৰজনৰ নামটো আমি ল'ব বিচৰা নাই। ব্যক্তিগত তেখেতৰ নাম লৈ পেলাই ইয়াত মই তেখেতক অপমান কৰিব খোজা নাই। কিন্তু ছ'চিয়েল মিডিয়াত তেওঁলোকৰ দলৰে এজনী নেত্ৰীয়ে স্পষ্টভাৱে যিটো কৈছে 8 লাখ টকা দিব নোৱাৰাৰ কাৰণে, এই খোজা পইচাটো মই বাহিৰ কৰি দিব নোৱাৰাৰ কাৰণে মোৰ ল'ৰা যোগ্য হোৱা স্বত্তেও আজি চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ব লগা হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। ইউপিপিএল দলে মানে টকা নলয়, দুৰ্নীতি নকৰে বুলি যিহেতু কৈছিলে, আজি চাকৰিৰ বেলেগ কিয় টকা লৈ আছে বুলি এই মহিলাজনীয়ে নেত্ৰীজনীয়ে স্পষ্টভাৱে কৈছে। গতিকে আমাৰ পৰা নতুনকৈ ক'ব লগা এতিয়া নাই। ৰাইজে চব গম পাইছে, ৰাইজে চব দেখাই পাইছে, স্পষ্টভাৱে শুনিছে সঁচাকৈ চাকৰিৰ নামত এটা বেপাৰ কৰিছে আৰু সেইটো কৰাটো ঠিক হোৱা নাই। আৰু ইয়াৰ ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়াই তদন্ত কৰি চাব লাগে। আৰু CSBৰ কোনজন মেম্বাৰে, কোনজন চেয়াৰমেনে এই ধৰণৰ গৰীব দুখীয়াসকল ফেমিলিৰ পৰা পইচা লৈ চাকৰি দি আছে, এই সকলক এৰেষ্ট কৰি পেলাই জেললৈ পঠিয়াই দি তেওঁলোকৰ চৰকাৰখনে বিনা পইচাত যে চাকৰি দিয়ে, তেওঁলোকৰ চৰকাৰখনে যে দুৰ্নীতি কৰাজনক সহ্য নকৰে, জিৰ' টলাৰেঞ্চ বুলি কৈছিলে, সেইটো প্ৰমাণ হিচাপে তেওঁলোকে দেখুৱাবলৈ হ'লে আজি পইচা লোৱা, পইচা খোজা মেম্বাৰবিলাকক এৰেষ্ট কৰি তেওঁলোকে জেললৈ পঠিয়াই দিব লাগে। ইয়াৰ কাৰণে মই দাবী জনাইছোঁ।